স্বভাৱ চৰিত্ৰৰ চৰম স্খলন ঘটোৱা জীৱনত বিশেষ সমস্যা হ'ল অভাৱ। কোনো এজন ব্যক্তিৰ বাবে জীৱনত সৰ্বশ্ৰেষ্ঠ সাহস শক্তি হ'ল ঈশ্বৰ ভক্তি। ঘাত প্ৰতিঘাত সমস্যা সংঘাত অবিহনে নহয় মাথো পূৰ্ণ সুখ শান্তিৰে মানৱ জীৱন নাথ। ৰাজ্য ৰাষ্ট্ৰৰ শক্তি প্ৰগতিৰ হকে প্ৰতিগৰাকী নাগৰিকৰ পৰিশ্ৰম বিশেষ অনুদান। বিজয়ৰ লক্ষ্যত উপনীত কৰোৱা পৰাজয় হ'ল এটি সুবিশাল উত্তম পথ। ঈশ্বৰ আল্লাহ গড বুদ্ধ কৃষ্ণ বিশ্ব মানৱৰ প্ৰাণৰ এই মিঠা শব্দকেইটাই মুখ্য ধৰ্ম। যুক্তিয়ে যদি সৰ্বশক্তি হয় তেন্তে ভক্তি ধৰ্ম শক্তিৰ অৰ্থনো কি? মানৱ জীৱনত মানৱতাই উত্তম ধৰ্ম। ঘৃণা কৰক অন্যায় অপকৰ্মক, ঘৃণা এটিকিং কৰা মহাভুল অন্য কোনো জাতি ধৰ্মক। জীৱনত পৰস্পৰে পৰস্পৰত বিশেষকৈ নিৰ্ভৰশীল স্বামী স্ত্ৰী বা মতা মাইকী। যৌৱন জীৱন গঢ়াৰ বাবে এটি অতি মূল্যৱান প্ৰমূল্যবোধৰ সময়। মাথো প্ৰেমৰ বাবে নহয় যৌৱন। দুখীয়া দৰিদ্ৰ হোৱাটোৱে যদি দুৰ্ভাগ্য হয় তেন্তে পৰিশ্ৰমেৰে অতিষ্ঠ হৈ ধনী হোৱাটো সৌভাগ্য জানো? কৰ্মৰ উপাৰ্জনেৰে যদি জীৱনত সকলো সমস্যা সমাধান হয় তেন্তে কৰ্মই পৰম ধৰ্ম। এজন দক্ষ ব্যক্তি হ'বলৈ লক্ষ্য নিতান্তই প্ৰয়োজন। ডাঙৰ কথা ক'বলৈ মুখেৰে সহজ, কিন্তু ডাঙৰ মানুহ হ'বলৈ কলিজা মগজুৰে সাহস গোটাব কঠিন। মন্তব্য মুখৰ শব্দস্বৰেৰে নহয়, মগজুৰ বিবেক বিবেচনাৰ অধ্যয়নৰ চিন্তাৰ গভীৰতাৰেহে। সঁচা উচিত কৰ্মৰে উপাৰ্জিত মহাপুণ্য ফল হ'ল ধৰ্ম।